हेलो गाइस सिगाङावनो आंनि गोरबोनि अननायफोरखौ बयबो नायगिरि रायजो राजा नोंथांमोननो बावहरबाय दा आं फंसे मोनसे निउस लानानै फैदों दा बे निउसआनो जाहैबाय जोंहा नै दासो रबिराम सारा नैबे कुचुगाव बाजारनि मेन रड हाइवे टु ओरै गिदिंनानै हाइवे मानि मोनसे 42 लाखनि अन्थाइ खाम्फा बेखेवदों बिथाङा जोबोद गोजोनथाव बाथ्रा नाथाय बे लामाखौ दिनै सोर बानायनांगौमोन बे लामाखौथ' सरकार थानाय इउपिपिएल पार्टी एबा इउपिपिएल सरकारा बानायनांगौमोन दिनै सोर बानायखो दिनै बेफोर लामाफ्रा लरग' थरग' जाबाय बेफोर लामा लरग' थरग' जानायाव मानो सरकारा नोजोर गैया साननानै नायलाय रायजोफोर बेफोर लामाखौ सोर बानायनांगौमोन दा सोर मावगासिनो दं बिपिएफआ दिनैसिम जेबो मावा होनलाय माथो गासिबो बिथिङावनो बिपिएफआनो मावजोबनानै दङ जेनेबा जे जायगायाव मावाखै जे जायगायाव एसे एनै आद्राफोर थालांदों बेखौथ' बिथांमोना मावनानै देखायनांसिगौ सरकार मोजांब्ला सरकाराव जुदि रायजो राजाफोरनि सायाव अनसायनाय दंब्ला दा बेफोरखौ सोर बानायदों बेफोरखौथ' रावबो बानायाखै दिनैहाय दा गामिनि बा खना खनलानि जा मोनसे मोननै सेंसन दं बेखौथ' जोंनि बिपिएफ पार्टियानो बानायदों बा नै दिनैबो दासो रबिराम सारा बानायलांबाय दासो अन्थाइ खाम्फा बेखेवलांबाय दा बेखौ नोंथांमोना नायलांदो आङो भिडिअखौ होगासिनो दङ नै दासो अपेनिं खालामनाय जाहैदों उपस्थित হ'ব পৰা আমাৰ 29 নং সমষ্টিৰ বিধায়ক শ্ৰীযুত ৰবিৰাম নাৰ্জাৰী সাহেব আৰু ইয়াতে উপস্থিত হ'ব পৰা আমাৰ কুচুগাঁও ব্লক বিপিএফ দলৰ কাৰ্যবাহী সভাপতি দীপক নাৰ্জাৰী ডাঙৰীয়া কুচুগাঁও ব্লক বিপিএফ দলৰে জেনারেল সেক্রেটারি পূর্ণ নার্জারি ডাঙরিয়া কুচুগাঁও ব্লক বিপিএফ দলরে এক্স সেক্রেটারি অজয় সরকার ডাঙরিয়া আর ইয়াতে উপস্থিত হব পৰা আমার কুচুগাঁও পদবীত থাকা মোৰ সতীৰ্থ বন্ধুসকল আৰু কুচুগাঁও প্ৰাইমাৰীৰ সভাপতি সম্পাদক আৰু উমেন্স উইংছৰ সভাপতি সম্পাদক আৰু বিভিন্ন পদবীত থাকা বিভিন্ন প্ৰাইমাৰীৰ পৰা আহি উপস্থিত হ'ব পৰা মোৰ সতীৰ্থ বন্ধুসকল আৰু আমার আজের এই অনুষ্ঠানত উপস্থিত হ'ব পৰা আমার রবিরাম নার্জারি ডাঙরিয়াক এখন আনন্দেৰে আমি আদৰি লৈ লওঁ তাৰপিছত আমাৰ মাজত উপস্থিত আছে আমাৰ কুচুগাঁও ডিভিজনৰ এছডিঅ শ্ৰীযুত প্ৰাণজিৎ ব্ৰহ্ম ডাঙৰীয়া ব্ৰহ্ম চৌধুৰী ডাঙৰীয়াক এখন আনন্দেৰে আমি আদৰি লওঁ আৰু একেদৰ লগতে এছ মুস্তাফা হোসেন ডাঙৰীয়াক আমি এখন আনন্দেৰে আদৰি লওঁ তো আজিৰ এই অনুষ্ঠানটো এই কাৰ্যসূচীটো মানে উদ্বোধন কৰাৰ কাৰণে মই শ্ৰীযুত ৰবিৰাম নাৰ্জাৰী ছাৰ ডাঙৰীয়াক অনুৰোধ কৰিলোঁ মাৰিব না কেনে মাৰিব লাগিব ইহতে খাইছিলা খাইছিলো না মাৰিকৰা খাইছিলো পাইছে আকৌ লাৰু বাইদেউ উঠি সালাটো বাজার খাইছেন যা খাইনা বাহ যাবাই এদরা পুরো জমজনে ইন্দো পকলে জুজু রবছে বলে তাকো লগানো দিলেছে দে BPF long live BPF long live Rangni Antai Rangni Antai long live BPF long live BPF Rangni Antai long live আমি পাওঁ সেইটোকে শনিমা নাৰ্জাৰী
আমাৰ এই ভণ্টিৰ নামত টোটেল 20,000 টকা মই সেইটো মঞ্জুৰ কৰি দিছোঁ। ইয়াৰে চেক তেখেতৰ হাতত মই এতিয়া বিলাই দিবৰ কাৰণে আগবাঢ়িছোঁ। 31 নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা আৰম্ভ কৰি আকৌ 31 নং ৰাষ্ট্ৰীয় ঘাই পথত সংযোগ হোৱা অল আন্টি ৰোড বুলি কোৱা হয়। সেই ৰোডটো এই ৰোডৰ ওপৰত এতিয়া মেৰামতি কৰিবৰ কাৰণে অসম চৰকাৰৰ পথ পুনৰ নিৰ্মাণ আঁচনিৰ অধীনত যিটো এটা আঁচনি মঞ্জুৰ কৰি অনা হৈছে, সেই আঁচনিখন ৰূপায়ণ কৰাৰ আগতে আমি যিটো আধাৰশিলা স্থাপন কৰিবৰ কাৰণে আজি কাৰ্যসূচী ল'লোঁ। এই কাৰ্যসূচীখন পৰিচালনা কৰা আমাৰ এই কচুগাঁও ব্লক BPFৰ সভাপতি মাননীয় বনিপ্ৰসাদ বড়ো ডাঙৰীয়া, কাৰ্যবাহী সভাপতি আমাৰ মাননীয় দীপক নাৰ্জাৰী ডাঙৰীয়া, আমাৰ এই কচুগাঁও ব্লক BPFৰ সাধাৰণ সম্পাদক মাননীয় পূৰ্ণলাল নাৰ্জাৰী ডাঙৰীয়া, লগতে আমাৰ মহিলা BPFৰ আমাৰ এই প্ৰাইমাৰী কমিটিৰ সন্মানীয় নেত্ৰী কৰ্মী সদস্যসকল, আজি ৰাতিপুৱা 9টা বজাৰ পৰাই মই বিভিন্ন আঁচনি ৰূপায়ণৰ নামত আধাৰশিলা স্থাপন কৰাৰ কাৰ্যসূচী লৈছিলোঁ। প্ৰথম মই দতমা সমষ্টিৰ অন্তৰ্গত বিভিন্ন গাঁৱত টোটেল 3টা আঁচনি ৰূপায়ণ কৰিবৰ কাৰণে আধাৰশিলা স্থাপন কৰিলোঁ আৰু পকেৰাগ্ৰাম ব্লক BPFৰ অধীনস্থ আমাৰ চেৰপাংগুৰি পকেৰাগ্ৰাম ৰোডৰ পৰা আৰম্ভ কৰি শিঙিমাৰিলৈকে যোৱা নতুনকৈ যোৱা 5 তাৰিখে যে মই চেংচন আকৌ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা পালোঁ, ইয়াৰে ৰাস্তা নিৰ্মাণৰ নামত আধাৰশিলা স্থাপন কৰিছোঁ। জগদৈ বজাৰৰ পৰা চাপটগ্ৰামলৈকে যোৱা যিটো ৰাস্তা আমাৰ পকেৰাগ্ৰাম PTC সমষ্টি অন্তৰ্গত, সেই ৰাস্তাৰ অৱস্থা একেবাৰে বেয়া আছিলে। ৰাইজে বহুত কষ্ট ভোগ কৰিব লগা হ'ল। ময়ো চাই থাকিলোঁ, যিহেতু পকেৰাগ্ৰামত আমাৰ পাৱাৰফুল এজন EM আছে আৰু চৰকাৰখন তেখেতসকলে BTCটো চলাইছে, দিছপুৰতো চলাইছে আৰু নিশ্চয়কৈ তেখেতসকলৰ ফালৰ পৰাই ৰাস্তাটো ভাল কৰিবৰ কাৰণে কিবা এটা আঁচনি ল'ব, কাম কৰিব বুলি ময়ো মোৰ ফালৰ পৰা একো হাত নিদিয়াকৈ চাই থাকিলোঁ। কিন্তু অতি দুৰ্ভাগ্যজনক, কোনো লিডাৰ, কোনো EM, কোনো মন্ত্ৰী আমাৰ এই ৰাস্তাখন ভাল কৰিবৰ কাৰণে ব্যৱস্থা নলোৱাৰ ফলত ৰাইজে যিহেতু জীয়াতু ভুগিব লগা হ'ল আৰু সেই আমাৰ ভোটদাতা আমাৰ জনগণ ৰাইজৰ এই অসুবিধাটো মই প্ৰেচিডেণ্টলৈকে মনে মনে চাই থাকিব নোৱাৰোঁ। আনৰ ওপৰত নিৰ্ভৰ কৰি চলি থকাটো ঠিক নহ'ব। আমাৰে মানুহবিলাকে কষ্ট ভোগ কৰি থাকিব লগা হ'ব। সেই কথাটো ভাবি পেলাই তাতে আকৌ মই আঁচনি এটা দিছোঁ। এই ৰাস্তাটো একেবাৰে অহা পৰহিৰ পৰা আৰম্ভ কৰিব, কাম কৰিব, বিৰাট ভাল হ'ব। তাতো আধাৰশিলা স্থাপন কৰিলোঁ। ঠিক তেনেকৈ আহি আমাৰ মিলন বজাৰ চৌতাৰাৰ পৰা আমিন কাটালৈকে যোৱা সেইটো আকৌ ৰিপেয়াৰিঙৰ নামত ভাল এটা স্কিম ধৰিলোঁ, ফাউণ্ডেশ্যন হৈ গ'ল। আৰু লগতে ইয়াৰ পিছত মই গুমা সমষ্টিত আমাৰ বক্তাৰ আলী আহমেদ ডাঙৰীয়াৰ জন্মস্থান, জন্মগাঁও, গুৱাবাৰীৰ পৰা নালু বস্তিলৈকে যোৱা সেই ৰাস্তাৰ ওপৰতো মই এই যোৱা 5 তাৰিখ, এই মাহৰ যোৱা 5 তাৰিখে মুখ্যমন্ত্ৰীৰ পৰা এটা আঁচনি আনি পেলাই আকৌ তাতে দি দিলোঁ। ইয়াৰো ফাউণ্ডেশ্যন হৈ গ'ল। শেষত আপোনালোকৰ আমাৰ এই কচুগাঁও এই বজাৰৰ মাজেদি ওলাই যোৱা যিটো নেশ্যনেল হাইৱে সংযোগী ৰাস্তা অলান্তি ৰোডৰ মেৰামতিৰ কাৰণে আধাৰশিলা স্থাপনটো কৰা হ'ল। ঠিক তেনেদৰে অহাকালিও আকৌ গোটেইটো দিন 6-7টামান জাগাত আকৌ মোৰ ফাউণ্ডেশ্যন আছে আৰু ইয়াৰ পাছত পৰহিও তেনেকৈ আধাৰশিলা স্থাপন 13 তাৰিখলৈকে কমপ্লিটলি পূৰ্ণদমে ৰেষ্টলেছ চলি থাকিব। এতিয়া
ইয়াৰ ৰাস্তাৰ যিটো অৱস্থা আমাৰ কচুগাঁও অঞ্চলৰ ৰাইজৰ বাদেও বিভিন্ন অঞ্চলবিলাকৰ পৰা অহা আমাৰ ৰাইজে যথেষ্ট কষ্ট পাই আছে। টাউনৰ মাজমজিয়াত অৰ্থাৎ বজাৰৰ মাজমজিয়াত থকা ৰাস্তা যিটো একেবাৰে এই অঞ্চলৰ মুখ্য ৰাস্তা বুলি আমি ক'ব পাৰোঁ, যোগাযোগৰ মেৰুদণ্ড বুলি আমি ক'ব পাৰোঁ, সেই ৰাস্তা দি আমি চৰাইবিল জমদুৱাৰলৈকে ৰাইমনা নেশ্যনেল পাৰ্কলৈকে আমি যাব লাগে আৰু গোটেই গোসাইগাঁও সাব ডিভিজনৰ বিভিন্ন ৰাস্তাৰ লগত এই ৰাস্তাটো সংযোগ হৈছে। আমাৰ নেশ্যনেল হাইৱেৰ উত্তৰ পাৰে থকা গাঁওসমূহৰ ৰাইজে এই ৰাস্তাটো ব্যৱহাৰ কৰিব লগা হয়। কচুগাঁও আমাৰ বজাৰৰ ব্যৱসায়ী ভাই বন্ধুসকলে ব্যৱসায়ী আমাৰ এই যিটো মানে আমাৰ পেচা, সেই যে ব্যৱসায় আমাৰ যে পেচা সেইটো আমি ধৰি ৰাখিবৰ কাৰণে চলাই থাকিবৰ কাৰণে সেই ৰাস্তাৰ ওপৰতে নিৰ্ভৰ কৰিব লগা হয়। কিন্তু আজি 3টা বছৰ উকলি যোৱাৰ পাছতো আমাৰ পূৰ্ণতমে নিষ্ঠা সহকাৰে BTC উন্নয়নৰ কাৰণে শ্লোগান গাই আহি চৰকাৰ চলোৱা দলৰ আজি আমাৰ এই অঞ্চলত এজন EM থকা সত্ত্বেও এই বাঙা ফুটা ৰাস্তাটো আজিলৈকে ভাল নহ'ল। সেইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক। আজি ঘূৰি গাড়ী মইহে এই ৰাস্তাটো নিৰ্মাণৰ কাৰণে মেৰামতিৰ কাৰণে আঁচনি ধৰিব লগা হোৱাটো অত্যন্ত লজ্জাজনক। চৰকাৰ থকা সত্ত্বেও চৰকাৰ নথকা বিৰোধী দলৰ MLA এজনেহে আজি এই ৰাস্তা য'ত নেকি BTCৰ মন্ত্ৰী এজন আছে দিনে ৰাতি এইটো ৰাস্তা দি অহা যোৱা কৰি আছে চাংগ ফাংগ লৈ পেলাই, তথাপিতো এই ৰাস্তাৰ ভাল নহ'ল, মই যে কৰিব লগা হ'ল। সেইটো সঁচাকৈ এক প্ৰকাৰ শাসনাধিষ্ঠ দল আৰু এই দলৰ নেতা কৰ্মীসকলৰ কাৰণে বিৰাট লজ্জাজনক এটা ঘটনা বুলি মই ক'ব খোজোঁ। এইটো এটা লজ্জাজনক। বিৰোধীয়ে কাম কৰিব লাগে না চৰকাৰে কাম কৰিব লাগে? বিৰোধী দলৰ মানুহবিলাকৰ প্ৰাণ নাই, টকা নাই, আঁচনি নাই। আমি কেনেকৈ কাম কৰিম? ক'ৰ পৰা আমি আঁচনি পাম? আঁচনি BTCত অজস্ৰ আছে। আঁচনি BTCৰ পৰা আনি চৰকাৰ চলোৱা মানুহবিলাকে কৰিব লাগে। সেইবিলাক নকৰাকৈ সৰু সুৰা ক'ৰবা চেল্ফ হেল্প গ্ৰুপৰ কাৰণে চেক কাটি বিলাই দিয়া, কিবা অচল এইবিলাক কিবা কিবি যন্ত্ৰ পাতি বিলাই দিয়া, কিবা কিবি অৰুণোদয়ৰ কাৰণে বুঢ়া বুঢ়ীবিলাকক ধমক দিয়া, অকল মাত্ৰ আমাৰ PMAYৰ হিতাধিকাৰীসকলৰ পৰা 10,000 15,000 টকা আদায় কৰিবৰ কাৰণেহে একেবাৰে হাবাতৰিকাই কাম কৰি থাকিলে কেনেকৈ হ'ব এই দেশটো উন্নয়ন? এইবিলাকৰহে ইহঁতে আজি পুৰা ডুবি গৈ আছে। ৰাইজৰ সঠিক উন্নয়নৰ কাৰণে যিবিলাক লাগতিয়াল কাম, অত্যন্ত দৰকাৰী কাম, সেইবিলাকৰ ফালে তেখেতসকলে নজৰ ৰখা নাই। আমাৰ MLA ডাঙৰীয়া যিটো ভাষণ দিলে এই ভাষণ আমাৰ বহুত ইম্পৰ্টেণ্ট, আপোনালোকে বুজি পাইছে। আৰু যি আমাৰ এই তেখেতে হ'ল বিৰোধী পক্ষৰে এজন MLA, তেখেতে যি ধৰণে এই আপোনাৰ ফাণ্ড লৈ আহি পেলাই মানুহ এই কাম কাজ কৰি আছে আৰু ডেভেলপ কৰি আছে, তেখেতেতো ক'লেই আৰু ভৱিষ্যতে কৰিব বুলি তেখেতে মানে চেষ্টা কৰি আছে। আৰু সেইকাৰণে আমাৰ কচুগাঁৱত যিটো কাম কৰিলে, কচুগাঁও ইমান MCLA আছে বা একজন কেবিনেট মিনিষ্টাৰো আছে আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত, কিন্তু আমাৰ এই ৰাস্তাৰ পৰিস্থিতিটো কিন্তু কোনোদিনো চকুত দিয়া নাই। আৰু দেখিছে গৈ আছে, গাড়ী লৈ গৈ আছে, ই কৰি আছে, কিন্তু ৰাস্তা ভাঙি পেলাই এই অৱস্থা। আগফালেতো আৰু ৰাস্তা বেয়া চাইছে, কিন্তু কোনো চিন্তাধাৰা লোৱা নাই। গতিকে আমাৰ MLA ডাঙৰীয়া তেখেতে যিটো কৰিলে সেইটো আমাৰ কচুগাঁৱৰ ৰাইজৰ কাৰণে চিৰদিন মনত থাকিব। আৰু এইটো হোৱাৰ কোনো কথাই নাছিল, তেখেতে ষ্টেপ লোৱাৰ কাৰণেহে হৈছে। সেইকাৰণে আমাৰ মাননীয় MLA মহোদয়ক
মানে অশেষ ধন্যবাদ যাচিব লাগিব আৰু মই বেছি ক'ব নাযাওঁ এইখিনি কৈতে মোৰ বক্তব্য সামৰণি মানিলোঁ ধন্যবাদ